গাইজ, আজি আমি যাম মামাহঁতৰ ঘৰত। তাকে আপোনালোকক দেখাম আমাৰ মামাহঁতৰ বাৰীখন। কি নাই বুলিব পাৰি, তাতে চব আছে। বলক আপোনালোকক মই এতিয়া দেখাওঁ মামাহঁতৰ শাকনি বাৰীখন। আৰু আমি এতিয়া গৈ আছোঁ শাক ছিঙিবলৈ। আৰু চাওক, মই নেমু টেঙা ছিঙোতে মোৰ গাত গোটেইবোৰ পকাবোৰ পৰি গৈছিল, তাকে সেই কৰি আছিলোঁ, গুচাই আছিলোঁ। আৰু এইফালে চাওক, জিকা, সৰু সৰু জিকা ধুনীয়া লাগিছে। আৰু এইফালে ডাঠা শাক আৰু পালেং শাক, আৰু এইফালে ফ্ৰেছ কৰ্দৈ ছিঙিছোঁ আমি। বহুত ভাল লাগে এইবোৰ কৰি কেনে, মানে গাঁৱত আহি। আৰু এইফালে ফুল, আৰু এইফালে ভোট জলকীয়া, আৰু এইফালে মই থিয়া দি আছোঁ। আৰু এইফালে আলুৰ গছ আৰু ৰহুনৰ খেতি কিমান কৰিছে চাওকচোন। আৰু এইফালে ওলকবি সৰু সৰু হৈছে, খাবলৈ এতিয়া হোৱা নাই। আৰু এইফালে চাওক, আমাৰ মামাহঁতৰ পিছফালে এইবোৰ সৰিয়হৰ খেতি। যিমান দূৰলৈ চকু যায় সিমান দূৰলৈকে সৰিয়হৰ খেতি। আৰু এইফালে বগৰী গছ, একদম পকা পকা বগৰী লাগি আছে। আৰু এইফালে কলগছ, গোটেই এইবোৰ চাওক মামাহঁতৰ খেতি। আৰু এইফালে অমিতা লাগিছে। আৰু এইফালে একদম মা আৰু বাহঁতে শাক চিঙাত ব্যস্ত হৈছে, তাকে দেখা দিলোঁ। আৰু এইফালে জেতুকাৰ গছ, আজিকালি এইবোৰ নাই বুলিবই পাৰি, গাঁৱত এইবোৰহে আছে। আৰু এইফালে আমৰ গছ, আৰু এইফালে চাওক সেয়াৰ, বহুত ভাল লাগে এনেকুৱা কেতিয়াবা এনেকৈ। আৰু চাওক, আমি শাক চিঙিছোঁ, আজিলৈ আহিছোঁ, বাই বাই।